हेलो गाइस, हेलो অসমবাসী ৰাইজ, ভূপেন ব্লগ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অন্য এটা ভিডিঅ' দেখাম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো হৈছে কাঠফুলা বিষয়টোৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি লৈছোঁ। আজি আপোনালোকক দেখাম প্ৰথমতে যেতিয়া আপোনালোকে কাঠফুলা কৰিম বুলি ভাবে বা কৰি আছে, পানীটো কাঠফুলা যেতিয়া কৰিব চিলিণ্ডাৰত ভৰাবলৈ হ'লে খেৰবিলাক পানী আছেনে নাই কেনেকৈ টেষ্টি কৰিব। এইটো বস্তু বহুত ডাঙৰ বস্তু, কাৰণ ইয়াক টেষ্ট কৰিব নাজানিলে তিতা খেৰ ভৰাই দিলে আপোনাৰ তাত কাঠফুলাৰ বীজ দিব আৰু বীজ দিয়াৰ পাছত নষ্ট হোৱাৰ চান্স থাকে। আৰু প্ৰকৃততে পানী প্ৰায় 80% শুকাব লাগে আৰু 20% হে ৰাখিব লাগে। আৰু 20% পানী আছে বুলি আপোনালোকে কেনেকৈ জানিব? আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ, এইবিলাক হ'ল খেৰ। এই ধান খেৰবিলাক মই এতিয়া বইল কৰি ইয়াত মেলি থৈছোঁ। চব এনেধৰণে মেলি থৈছোঁ যাতে শুকাবৰ বাবে হেৰি কৰি থৈছোঁ। আৰু আগতীয়াকৈ আপোনালোকে কি কৰিব লাগিব, ইয়াক খেৰটো কেনেধৰণে টেষ্ট কৰিব, পানী আছে নে নাই। পানী আছে নে নাই ইয়াৰ খেৰটো এনেধৰণে দেখিলে, এনেধৰণে চালে ইয়াত আপুনি আছে নে নাই গম নেপাব। চ' দেখিছে আপোনালোকে ইয়াত আছে নে নাই গম নেপাব। চ' ইয়াক কেনেকৈ টেষ্ট কৰিব, পানীৰ পৰিমাণটো ইয়াত আছে কিন্তু আপুনি দেখাত চকুৱে দেখিলেও আপুনি গম নেপায়। ঠিক এতিয়া মই আপোনালোকক টেষ্ট কৰি দেখাম, এই পানী ইয়াত আছে নে নাই টেষ্ট কৰি দেখাম। ইয়াত পানীৰ পৰিমাণটো প্ৰায় 20% থাকিব লাগে আৰু 80% পানী শুকাব লাগে। চ' এতিয়া মই এনেধৰণে এটুকুৰা কৰি এনেধৰণে হাতেৰে পিটিকিবলৈ চেষ্টা কৰিছোঁ। চব ইয়াত হাতেৰে এনেধৰণে কৰিছোঁ আৰু খুব জোৰেৰে পিটিকি গৈ থাকিম। যিমানে টান হ'ব আৰু লাহেকৈ ইয়াৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিব। ইয়াত চব পানী টোপাল টোপালকৈ পৰি আছে। ইয়াত প্ৰায় 50% শুকাইছে আৰু 30% আছে। দেখিছেনে? 30% আছে আৰু এই 30% পানী শুকাব লাগিব। তেতিয়া এই 20% পানী কেনেকৈ গম পাব? 20% পানী ধৰি লওক আপোনাৰ হাতত, এতিয়া আপুনি হাতখন মোহাৰি ল'লে, মোহাৰ পাছত আকৌ চেক কৰিলে অন্য ঠাইত চেক কৰিলে। এতিয়া ধৰি লওক অন্য ঠাইত চেক কৰিলে। ইয়াত খুব জোৰেৰে পিটিকাৰ পাছত যদি নোলালে, এনেকৈ পিটিকি থাকিলে নোলালে, তাৰ নোলোৱাৰ পাছত আপোনাৰ হাতখন অকণ তিতিব লাগিব। তেতিয়া আপোনালোকে গম পাব যে ইয়াত 80% পূৰা পানী শুকাই গ'ল। তাৰপাছত আপুনি ইয়াত চিলিণ্ডাৰত ভৰাবৰ পৰা এতিয়া হৈ গ'ল। এনেদৰে অৰ্থাৎ কাঠফুলা বীজ দিবলৈ সম্পূৰ্ণ হৈ গ'ল। আৰু এয়া হ'ল চেক কৰা পদ্ধতি। আৰু চেক কৰা পদ্ধতি যে সকলোৱে নাজানে আৰু নকয়। মোৰ ভিডিঅ'তে মই কৈছোঁ এই কথাষাৰ, সকলোৱে এই ক্ষেত্ৰত এই কথাষাৰ নকয়। বিজ্ঞানসন্মতৰ দ্বাৰা কৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। এই কাঠফুলাবিধ কৰিবলৈ হ'লে খেৰবিলাক কেনেধৰণে প্ৰস্তুত কৰি ল'ব লাগিব আৰু কিমান পানী থাকিলে বা কিমান পানী শুকাব লাগিব সেই বিষয়ে আপোনালোকক বুজাই দিলোঁ। আৰু এতিয়া মোৰ যদি 80% পানী ধুনীয়াকৈ শুকাই যায় তেতিয়া মই দিব পৰা হ'ব। এইবিলাকতো আপোনালোকে জানে চিলিণ্ডাৰটো কেনেধৰণে খেৰবিলাক দিব লাগে আৰু কেনেধৰণে ভৰাব লাগে। আহকচোন মোৰ ফাৰ্মখনৰ ভিডিঅ'ৰ মাজলৈ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটা তৰপত আপোনাৰ খেৰ, তলৰ পৰা দেখাইছোঁ আপোনালোকক, ওপৰৰ পৰা দেখালে আপোনাৰ অসুবিধা হ'ব। তলত এটা তৰপত খেৰ দিলোঁ। কিছুমানে আকৌ তলত এচাম কি হয় বীজ দিয়ে, কিন্তু মই দিলোঁ আপোনাৰ এটা তৰপত খেৰ দিলোঁ। খেৰ দিয়াৰ পাছতহে ইটো তৰপত মই বীজ দিছোঁ। বহুতে কি কৰে, তলৰ তৰপত বীজ দি পিনে ওপৰৰ তৰপত খেৰ দিয়ে। এই কথাটো ভুল হয়, কাৰণ ইয়াত কেতিয়াবা যদি পানী ৰখি থাকে, অত্যাধিক পানী জমা হ'ব। কাৰণ ইয়াৰ পৰা যেতিয়া 20% পানী ৰখি থাকিব, সেই 20% পানী ইয়াত জমা হ'বগৈ। কেতিয়াবা যদি ইয়াত পানী জমা হয়, তেতিয়া ইয়াত থকা বীজবোৰ নষ্ট হ'বলৈ আৰম্ভ কৰিব।
চ' সেইকাৰণে মই কি কৰিলোঁ মানে প্ৰথম টবত মই খেৰ দিলোঁ, খেৰ দিয়াৰ পাছত বীজ দিলোঁ, খেৰ বীজ এনেধৰণে দিলোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আৰু প্ৰথম টবত খেৰ বীজ এনেধৰণে দিয়া হৈছে। খুব সুন্দৰকৈ চাওক এয়া। আৰু এই মাছৰুম খেতিৰ কাৰণে আটাইতকৈ ভাল চিলিণ্ডাৰ পলিথিন হ'ল একেবাৰে পাতলাটো, খুব ভাল পলিথিন। কিন্তু ডাঠ পলিথিনটো আপোনাৰ কি হ'ব, ইয়াত মানে মাইচিলিয়ামটো ধৰিবলৈ বহুত সময় লয়, আৰু সেয়েহে মই পাতল পলিথিনটো লগাইছোঁ। পাতল পলিথিনটো এইকাৰণে লগাইছোঁ, কেতিয়াবা যদি আপুনি পাহৰি যায় বাট লগাবলৈ, ইয়াত বাট নিদিলে মানে কি হয়, কাঠফুলাটো ওলোৱা সম্ভৱ হৈ নপৰে। চ' এই যেতিয়া ইয়াত বাট ফুটাব, যেতিয়া ইয়াত বাট ফুটাব তেতিয়াহে সেই বাটেদি মানে কি হ'ব, মাছৰুমবিলাক ওলাই আহিব আৰু ওলোৱা সম্ভৱ হৈ পৰে। কিন্তু এই পাতলা পলিথিনটো কেতিয়াবা পাহৰি গ'লেও, ফুটাব থাকিলেও পাহৰি গ'লেও ইয়াত মানে নিজেই ই ফুটাই মেলি হ'লেও ওলাই আহিব। মানে বস্তুটো কোমল আৰু পাতলা, সেইবাবে ইয়াৰ বাবে বহুত ধুনীয়া এটা পদ্ধতি অৰ্থাৎ প্ৰচেছ। ই বস্তুটো বহুত ভাল। এই পাতলা পলিথিনটো এইকাৰণে ভাল। এতিয়া মই আপোনালোকক ডাঠ পলিথিনটো দেখাম। এই হ'ল ডাঠ পলিথিন। এইবিলাক হ'ল ডাঠ পলিথিন। এইবিলাকক মানে নুফুটালে কি হ'ব, নোলাব, আৰু এবাৰ ওলোৱাৰ পাছত অন্যবাৰ নোলায়। সেইবাবে মই জাহা তাহা ইয়াত দিলোঁ, যোৱাবাৰ ইয়াত দিলোঁ। এইকেইটা ওলোৱাৰ পাছত ইয়াত আৰু ওলোৱা জেগাতে নোলায়, বেলেগ ফালে ওলাব বুলি মই বাট পিন্ধা কৰি দিলোঁ। এতিয়া পিন্ধা কৰাৰ ফালে এতিয়া তেমনকৈ মাইচিলিয়ামৰ পৰা ওলাই আহি ধুনীয়া এটা মাছৰুম ওলাইছে। ইয়াত চাওক, এয়া মাছৰুম, কুমলীয়া মাছৰুম, খুব ধুনীয়া হৈ আছে। আৰু এই ক্ষেত্ৰত এই কুমলীয়া মাছৰুমটোৰ দাম বহুত অত্যাধিক, ইয়াৰ দামো বেছি, আৰু ছিঙিবলৈ হৈছে আপোনাৰ সেয়ে মই কৰিছিলোঁ আপোনাৰ ইয়াত মোৰ বৰ্তমান ইয়াত টোপোলা বৰ্তমান 300টা টোপোলা আছে, আৰু 200টা টোপোলা মই বীজ আনিছোঁ, আৰু বীজবিলাক এতিয়া আৰু লগাম। জেগাডোখৰ প্ৰায় আছে, হ'লেও মানে মই 500টা টোপোলাহে এইবাৰ এই বছৰটোলৈ ৰাখিম বুলি ভাবিছোঁ। আৰু দেখিবলৈ পাইছে প্ৰায় 300টা টোপোলা এতিয়া সম্পূৰ্ণ হৈছে, আৰু 200টা টোপোলা লাগে, তেতিয়া 500টা ধুনীয়া হ'ব, আৰু ধুনীয়া এটা, আৰু সেই ক্ষেত্ৰত মাৰ্কেটো লাগিব। বহুত বহল বিস্তৃত কৰিবলৈ হ'লে মাৰ্কেটো লাগিব, মাৰ্কেটখন মেইন, আৰু সেইবাবে মই মাৰ্কেট লৈ অনুসৰিহে মানে বস্তুটো ভৰাই আছোঁ। এই দেখিবলৈ পাইছে সুন্দৰকৈ হ'ল মাছৰুম। মই মাছৰুম খেতি এইকাৰণে কৰিছোঁ, মানে এই ক্ষেত্ৰত মই নিজেও আগ্ৰহী, আৰু মোৰ খাই বহুত ভাল লাগে। মই আগতেও এই পোহনীয়া কাঠফুলা বীজ আনৰ পৰা কিনি খাইছিলোঁ, আৰু সেইবাবে মই ভাবিলোঁ নিজেই ঘৰতে পুহি প্ৰস্তুত কৰি আনকো বিক্ৰী কৰিব পৰা এটা পোহনীয়া কাঠফুলা বীজত লগত বিশেষভাৱে জড়িত হৈ আছোঁ। আৰু দেখিবলৈ পাইছে খুব সুন্দৰকৈ এনেধৰণে, আৰু আপোনালোকে লগালেও এনেধৰণেই লগাব যদিও লগাম বুলি ভাবে। আৰু ইয়াৰ লগোৱা চিষ্টেমটো আপোনালোকে চাই ল'ব লাগিব সুন্দৰভাৱে। মোৰ ভিডিঅ'ৰ যোগেদি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাইছোঁ, দেখিছে নে খুব সুন্দৰকৈ লগাই মানে ৰাখি দিছোঁ। আপোনালোকে 3টাও ৰাখিব পাৰে, 4টাও ৰাখিব পাৰে, মই ইয়াত 3টাহে ৰাখিছোঁ। আৰু ইয়াৰ ঠাইডোখৰ পূৰা ক্লিন, ইয়াত কোনো মানে ধৰণৰ বেয়া বস্তু থাকিব নালাগিব, আৰু ইয়াতে পূৰা চাফ চিকুণ, মানে নিজক যেনেকুৱাকৈ আমি চাফ চিকুণত থাকোঁ, ঠিক তেনেধৰণে এই মাছৰুম ক্ষেত্ৰতো বহুত ক্লিন আৰু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। এই হ'ল পোহনীয়া কাঠফুলা মাছৰুম। এতিয়া মই আপোনালোকক মোৰ ফাৰ্মৰ ফ্ল'ৰখন দেখাইছোঁ। একেবাৰে জেকা হ'ব লাগিব। এই দেখিছে পানী জেকা দি থৈছোঁ, পানীত জেক দিছোঁ, অলপ বোকা জেকা নিচিনা এনেধৰণৰ মানে হ'লে মানে কি হয়, দুইফালৰ পৰা ঠাণ্ডা আহিব, ওপৰৰ পৰাও ঠাণ্ডা আহিব,
আৰু তলৰ পৰাও ঠাণ্ডা হ'ব। এনেধৰণে ৰাখিছোঁ। আৰু যিহেতু এই মাছৰুম কাঠফুলাটো প্ৰকৃততে জলবায়ুটো অতিকৈ ঠাণ্ডা প্ৰয়োজন, বহুত ঠাণ্ডা, মানে জলবায়ুটো বহুত ঠাণ্ডা প্ৰয়োজন। আৰু ইয়াতে বেয়া বস্তু ৰাখিলে কি হয়, ইয়াতে ধৰিলে আপোনালোকে প্লাষ্টিকৰ ৰছী কিবা এনেধৰণৰ কিবা কিবি পলিথিন ৰাখিলে তেতিয়া কি হয়, ইয়াত মানে প্ৰদূষণ সৃষ্টি হ'ব। প্ৰদূষণ সৃষ্টি হোৱাৰ ফলত মানে কাঠফুলাবিধ খাবলৈ বেয়া লাগিব আৰু কাঠফুলাবিধ খোৱাৰ অসম্ভৱ হৈ পৰিব। সেয়েহে মোৰ এতিয়া ৰুমত দেখিছে যেনে আপোনালোকে প্লাষ্টিক দেখিছে, নাই দেখা? নাই, ইয়াত ক'তো প্লাষ্টিক নাই। খুব সুন্দৰ, একদম একেবাৰে ক্লিন, একদম চাফা আৰু কোনো মানে হেৰি নাই, একদম ধুনীয়া কৰি ৰাখিছোঁ। এই ক্ষেত্ৰত মাছৰুম কাঠফুলাৰ ক্ষেত্ৰত মোৰ সম্পূৰ্ণ জ্ঞান আছে আৰু সেই জ্ঞান অনুসৰি মই আজি ভিডিঅ' মাধ্যমেৰে আপোনালোকক দেখাই দিছোঁ মোৰ এই মাছৰুম খেতিৰ কাঠফুলা। আপোনালোকে সুন্দৰভাৱে চাই ল'ব পাৰে, পৰা মুধলৈকে চাই লওক। এই চাওক কাঠফুলা, ইয়াত মাত্ৰ 300টা আছে দেই, দূৰলৈকে চালে একেই গম পাব আপোনালোকে। 300টাই আছে আৰু বেছি নাই, অকল 300টাই আছে। আগফালে পাছফালে চাওক ধুনীয়াকৈ। ধুনীয়াকৈ ওলাইছে। কিন্তু ইয়াত এটা কথা, পানীৰ পৰিমাণটো কেতিয়া কেতিয়া দিব। ইয়াত পানীৰ পৰিমাণটো মই 3বাৰ দিওঁ। এতিয়া যিহেতু গৰম আৰু জলবায়ু অত্যন্ত গৰম হ'বলৈ গৈ আছে, আৰু ক্ষেত্ৰত এই গৰম জলবায়ুৰ ক্ষেত্ৰত 3বাৰকৈ পানী দিবলগীয়া হয় আৰু ঠাণ্ডাৰ দিনত 2বাৰকৈ পানী দিবলগীয়া হয়। এতিয়া মই যিহেতু গৰম, সেইবাবে মই 3বাৰ পানী ইয়াত ওপৰত দিবলগীয়া হয়। ঠিক আছে বন্ধুসকল, কালিলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই, জয় অসম।